তো বন্ধুসকল আজি আমি আছোঁ আস্থাত শ্বুটিং চলি আছে মই নতুন গীত আহি আছে আৰু মোৰ লগত আছে এতিয়া ডিম্পল দা হাই ডিম্পল দা অলপ গানটোৰ বিষয়ে কওক আচ্ছা এই গানটা লিখছে আমাৰ ৰাণী বাই আৰু গাইছে আমাৰ ভাইটি ধনজিত ভাইটি মই আৰু ৰাণী বাইদেউ গাইছে বঢ়িয়া গান মোৰ মনটা কিয় খানিকো ভালে নালাগে আৰু আজি আমি শ্বুটিং কৰি আছোঁ আস্থাত আৰু বেলেগ বেলেগ লোকেশ্যন কালিও আমাৰ শ্বুটিং হ'ব গতিকে ভাইটি আহিছে ভাল লাগছে আৰু আমাৰ চলি আছে অলপ দেখাব পাৰি শ্বুটিং চলি আছে পিছফালে দেখিছে এইবিলাক তো শ্বুটিং দেখা পাব অলপ আপোনালোকে চাব জ্যোতি মোচন ফিল্মছত আহিব ধন্যবাদ থেংক ইউ Roll. 5, 6, 7, go. শ্বুটিং হৈ আছে আৰু আমি দেখি আছোঁ Roll. Rolling. 5, 6, 7, go. Oi thakis duraite na panka kote Oi thakis duraite na panka kote Kente thako oyela mone na mane Reject all makeup artist oyela mone na রিজেক্ট গান গাওয়ার 1 নাম্বার মোর মনটা নেক্সট সিঙ্গার জ্যোতি মোচন ফিল্ম আজি তোক দেখি লাগিছে কিবা কেজি মনতে উঠি জাগিছে বাহ go mor monta dekhun khaniko bhale na lage শ্বুটিং হৈ গ'ল এলা আৰু হৈ গৈছে আজি আমাৰ প্ৰথম দিনৰ শ্বুটিং হৈ গ'ল একদম বঢ়িয়াকৈ হৈ গৈছে আমাৰ 50% কাম হৈ গ'ল আৰু কালি কৰিম আমি শ্বুটিং গতিকে কালি আমি আৰু আহিম আৰু এইখন গান ৰিলিজ কত দিনে পাব ৰিলিজ এখন আমাৰ 22 মাৰ্চ 22 মাৰ্চ আমি 22 মাৰ্চ ডেট দিছোঁ কিন্তু কিবা কাৰণত যদি অলপ যান্ত্ৰিক বিজুতি নঘটে মানে কিবা যদি অসুবিধা নহয় তাহলে 22 তাৰিখে আমি ৰিলিজ দিম তাহলে বন্ধুতো সবে চাবি আৰু এইটো আমাৰ সিঙ্গার কি কব কেনেকা লাগিল আজি ভাল লাগিছে প্ৰথম গান ভিডিঅ' শ্বুট হৈ আছে প্ৰথম গান ভিডিঅ' শ্বুট হৈছে ৰাজবংশী গান প্ৰথম হা আৰু ডিম্পলেতো বহুত হেল্প কৰিছে ডিম্পলৰ কাৰণে এইখিনি হৈছে তো আশা কৰিছোঁ তাহানে ভাল পাব গানটা বিজুদা ভাল মিউজিক বিজুদা বহুত ভাল মিউজিক কৰিছে বহুত মানে নকওঁ আৰু ৰাণী বাইদেউ ধুনীয়া গান ৰাণী বাইদেউ বঢ়িয়া গান লিখিছে সুৰ কৰিছে গাইছেও ভাল তো কথাখানে চাব আৰু গান লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ভাল বেয়া যি হৈছে আৰু ওকে তোমালোক মোবাইল গো মই বৰ্তমান মই পশ্চিম হিৰোইনী গতক আচ্ছা বাইদেউ কেনেকা লাগিল আজি শ্বুটটো কৰি বহুত ভাল লাগিল বিগ্ৰে বহুত ধুনীয়াকৈ শিকাইছে মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয় কিন্তু লাগা নাই যে মই ফাৰ্ষ্ট টাইম কৰি আছো ভাল লাগিছে ভোক লাগছে না লাগা নাই অলপ লাগিছে অলপ হ'ব আচ্ছা ঠিক আছে আৰু এইটো গায়িকাজনী কিবা ক'ব ভাল লাগছে আৰু ভালে লাগছে আৰু তো গম পাইছো নতুন মানুহ আৰু বাইজন আজি ফাৰ্ষ্ট পাটানিখন পিন্ধিছে পাতানিখনৰ কাৰণে মই তাক মানে ভাল লাগছে আজি মানে এইটো
একদম নতুন তুমি কিবা ক'বা এইটো আমাৰ মেইন হিৰোটো মই আৰু কি ক'ম আজিতো ভালে ভালে কমপ্লিট হ'ল খুব ভাল লাগিছে ধুনীয়া লাগিছে ইমানবোৰ নতুন মানুহৰ লগ পাইছোঁ আৰু চবৰে লগত ইমানকৈ ভালকৈ মানে কামটো হ'ল আজি তো বাকীখিনি কালি গম পাম কি হয় আশা কৰোঁ ভালেই হ'ব আচ্ছা আমাৰ এইটো হ'ল মেইন পৰিচালন মানে ই অলপ কিবা ক'ব নেকি কৃষ্ণ 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 কিবা ক'ব মই একোতো ক'ব বিচৰা নাই কিন্তু ক'বাই লাগিব ক'বাত দিছে দেখোন নাই আজি ফাৰ্ষ্ট কাম কৰিলি মোৰ লগত আমাৰ ইহঁতৰ লগত কেনেকুৱা লাগিল বহুত ধুনীয়াকৈ লাগিল ফাৰ্ষ্ট কাম কৰি ডিম্পলদাৰ লগত ডিম্পলদাই প্ৰডিউচ কৰিছে আৰু আমাৰ হিৰো হিৰ'ইজনে ফাৰ্ষ্ট টাইম তাৰ লগত আজি লগ পাইছোঁ শ্বুটিঙৰ বিষয়ে কি ক'ম আৰু ন যিমানখিনি কৰিব লগা হৈছে ইমান কৰিছোঁ তাৰপিছত আৰু কি ক'ম কপিৰাইট আহিব এতিয়া যি ভিডিঅ' দেখাইছে এই ভিডিঅ'ৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট যদি কিবা ক'ব লগা আছে কৈ দিয়ক একো টেনশ্যন নাই এইকেইটা আমি আৰু আমাৰ শ্বুটিং শেষ হলিলা আমি যাম এলা